এইবোৰ চাবলৈ কাৰণে পেকিং কৰিলেই না মোদী নৰেন্দ্ৰ মোদী এইবোৰ পেকিং আৰু অলৰেডি এইটো হাইটত হ'লেও হ'ব আমাৰ পাইতে বনাই আছে উজনি অসমৰ এটা বিখ্যাত আৰু উন্নত মানৰ ষ্টীল উদ্যোগ যিটোৰ সামগ্ৰী অসমৰ লগতে আন আন ৰাজ্যলৈও ৰপ্তানি কৰে এই ষ্টীল উদ্যোগটোৰ নাম হ'ল ৰিয়েল ষ্টিলিয়াম ইনফ্ৰাষ্ট্ৰাকচাৰ যিটো মোদী কোম্পানী হিচাপে বেছি জনাজাত এই ফেক্টৰীটো তিনচুকীয়া টাউনৰ মাকুম ৰোডৰ থাৰ্মেল পাৱাৰ গ্ৰিডৰ ওচৰতে আছে ইয়াত ভেৰাইটিজ ডিজাইনৰ আলমাৰী ৱাৰ্ড্ৰব ইত্যাদি তেনেকুৱা টাইপৰ বস্তুবোৰ বনোৱা হয় ফ্ৰেণ্ডছ আমিও শ্বকেছ এটা অৰ্ডাৰ কৰিবলৈ এই ফেক্টৰীটোলৈ গৈছিলোঁ কিয়নো ইয়াত বাহিৰতকৈ প্ৰাইচটো অলপ কম হয় তাকে আপোনালোকৰ লগতো এই ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ এইটো এটা মেচিন চাগে এইটো এটা ছেফ দিয়ে চাগে মেচিন আৰু ছেফ দিয়ে আকৌ এইখিনিকে মানে ইয়াত নিয়ে আৰু এইটো কি এনেই বইলিঙৰ কাৰণে কি চাফা কৰে নে কিবা কৰে চাফা কৰে কেমিকেল দি চাফা কৰে কি চাব পাৰিব পানী আছে পানী পানী বহুত এৰিয়া ডাঙৰ এৰিয়া লৈছে ন তাত মেচিন চলি থকা বাবে কথাবোৰ শুনাত অসুবিধা হৈছিল গোটেই পানীয়ে হয় ন এইটো কেমিকেল হয় এইটো পানী হয় এইটো পানী হয় এইটো কেমিকেল এইটো এচিড ইয়াত মানে বস্তুবোৰ চাফা কৰে এচিড হয় বোলে বহুত সাৱধানে কৰিবলগীয়া হৈ যায় নেকি সেইফালে কালাৰ দিয়ে ন চব চাই আহিব পাৰা এইটো চোৱা এই ইয়াত ৰং চং কৰে আকৌ হয় না সেইফালে কালাৰ দিয়া আছে বহুতখিনি হয় ব'লা ইয়াত সেইটো ভৰাই দিয়ে তাৰপৰা ইয়াতে ৰং দিয়ে মেচিনেই দিয়ে নে এইকেইটাই লগাই দিয়ে ন এতিয়া বন্ধ হ'ল ন বস্তুটো ইয়ালৈ সোমোৱাই দিয়ে এইটো টানি লৈ যায় তেনেকুৱা হৈ যায় পাঁচটা এইবোৰ হিটাৰ এটা কিবা এইটো গৰম আছে দেই নুচুবা নাজানো এইটো কিবা হিটাৰ এইটো কি হয় এইটো কি হয় অভেন ইয়াত কি কয় বস্তুটো দি শুকুৱাই ইয়াক সোমোৱাই দিয়ে বস্তুটো এটা ওলাব নি
যাওক দৈকেইটা বা গৰম উঠি যাব দেখোন কিমান টাইম ৰাখিছে অঁ মিটাৰত চাইছে কিমান সময় ৰাখে সময়টো কিমান সময় ৰাখে এঘণ্টা অঁ 1 ঘণ্টা ৰাখে অঁ গৰম গৰম হাৱা আহিছে গৰম গৰম বতাহ আহিব এইটো কালাৰ দিয়াৰ পিছত নে পিছত আগত কালাৰ দিয়াৰ পিছত অঁ মানে হিট কৰিছে এতিয়া হয় নাই অঁ এইটো কি উলিয়াবলৈ নিজে উলিয়াব লাগিব পিছত অঁ অঁ আজি নোলিয়াই আৰু আজি ওলাব অঁ ঠাণ্ডা হ'বলৈতো টাইম লাগিব আমি গৈ পোৱা অলপ দেৰি হ'ল সেয়েহে ভালকৈ বনোৱা প্ৰচেছটো আপোনালোকক দেখুৱাব নোৱাৰিলোঁ ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কৰিব কমেণ্ট কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ কৰিলোঁ থেংক ইউ